Red FM Love Story RJ Pahir Hoide Subo Hits 93.5 Red FM at Homo Hogol Weekend Special Show Red FM Love Story Aru eta notun love story loi moi Pahir akko ebar apunar kak sapilohi Well aji ami khunim Ongonar love story I am sorry Well তেওঁ নিজৰ love story share কৰিছে Facebookৰ জৰিয়তে তেওঁ লিখিছে Hi Pahiba মোৰ নাম অংগনা মই এতিয়া web designing কৰি আছো মোৰ ঘৰ জোৰহাটত মোৰ ষ্টৰী আজি প্ৰায় 4 বছৰ আগৰ কথা when I was in 10th standard যিহেতু হেতু board year আছিল that's why মই আৰু মোৰ ফ্ৰেণ্ডে টিউশন লৈছিলো জ্ঞানম বুলি কোচিং চেণ্টাৰ এটাত তাত ক্লাছ 9 ৰ পৰা 12 লৈকে লৈছিল মোৰ মামাৰ ল'ৰা এজন আছিল বিশাল বহুত ক্লোজ আছিলো আমি হি মুতকৈ 1 year senior হিউ তাতে ক্লাছ লৈছিল তাৰ লগত মই সব বস্তু শেয়াৰ কৰিছিলো এণ্ড মেবি হেতু কাৰণে তাৰ ফ্ৰেণ্ডছবোৰৰ লগতো মোৰ বহুত ভাল আছিল বিশাল সিস্টাৰ বুলি বিকজ তেতিয়া মই সৰু আছিলো মোৰ পাৰ্সোনেল ফোন নাছিল মই মাৰ ফোন ইউজ কৰিছিলো আমি সদায় ক্লাছ ষ্টাৰ্ট হোৱাৰ 15 মিনিট আগতেই যাওঁ আৰু তাতে চিঞৰ-বাখৰ কৰো আৰু তাত সবতকৈ উৎপতিয়া মই আছিলো আৰু সবে মোক চাই থাকিছিল সো আজি আমি শুনিম অংগনাৰ লাভ ষ্টৰী I am sorry. পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰীজ এণ্ড মেছেজেছ ওয়েল এটা কেইটামান গীত শুনিছো আকৌ উভতি আহিম আজিৰ ষ্টৰী লৈ I am sorry 93.5 Red FM বজাতে ৰহো আজি আমি শুনি আছো অংগনাৰ লাভ ষ্টৰী I am sorry আগলৈ তেওঁ লিখিছে এদিন দাদাহঁতৰ আৰু আমাৰ ক্লাছ একেই টাইমত আছিল যিহেতু তাহাঁতৰ ওচৰত বাইক থাকে সো মই তাক মাটি পইচা দি পঠালো মোক মেছেজ পেক এটা ভৰাই দিবলে দাদা ক এই ৰিচাৰ্জ এটা এই মৰমত মাতুতে গম পাইছো মেছেজ পেক এটা ভৰাই দে না তো কিমান নেলাগে কচোন পৰহি দিছিলো হে নো খুজিছো আজিহে খুজিছো এ আজি হে পৰহি দিয়া নাই পৰহিটো শেষ হৈ গল ন ৰ দিম বাৰু কিন্তু কালৈ কৰ ইমান মেছেজ কালৈ কৰ এ লগৰ কোনো নাই হেনেকুৱা লগৰ ও সুৰৰ মন পুলিচ মই সুধিছো নেকি কোনো নাই আছে দেনা কি দেনা মই লৈ আছো নেকি ৰিচাৰ্জ যাব লাগিব ৰ আৰু কি কালে কৰ কোনোৱে নাই মোৰ কলো নহয় ফ্ৰেণ্ডৰ বাহিৰে কোনোৱে নাই নালাগে যা ৰিচাৰ্জ কৰিবলৈ মান লেভেল হ'ব চেন্টি দিব নালাগে দে তেতিয়াহ'লে কি দে তেতিয়াহ'লে মই লৈ আছো নেকি হাতত তে লৈ আও মোৰ ৰখি আছে ফ্ৰেণ্ডছ বিলাকক ৰিপ্লাই দিব লাগে কোন ৰৈ আছে কোন ফ্ৰাম কোনো নাই মোৰ কোনো নাই সঁচাকে কৈছ তো নাই বিদ্যা হপত তোৰ হপত বছৰ ফেল কৰিম নাই কিয় দাদা দে না ঠিক আছে ব্ৰ গৈ আছো ৰ আৰু কি সঁচাকে নাই নি নাই কিয়া নাই কিয়া সঁচাকে কোনো নাই নাই কিয়া সঁচাকে কৈছ তো মা নাই কিয়া ঠিক আছে লৈ লবি দি দিম ৱাহ আগতে প্ৰথমতে ৰিচাৰ্জটো দে মোক নেক্সট দিনা মোৰ ফোনত তাৰ 4টামান ফ্ৰেণ্ডৰ মেছেজ মানে মোৰ নাম্বাৰ অলমোষ্ট স্প্ৰেড হৈ গৈছিল মই সবকে চিনি পাইছিলো সো সেইকাৰণে সবৰে লগত নৰ্মেলি কথা পাতিছিলো 3 দিন মানৰ পিছত এটা আননোন নাম্বাৰৰ পৰা মোলৈ মেছেজ আহিলে মই সুধিলো আননোন নাম্বাৰ হাই হু ইজ দিস হয় আৰু কোনোবা তুমি চিনি নাপাবা বা কোন হয় কোৱা নহলে মেছেজ নকৰিবা বা ৰ ছোৱালীজনীৰ বেলেগ খং দেখোন আই এম বিশালছ ফ্ৰেণ্ড বা কি মানে চেণ্ড কি নাম আৰু মোৰ নাম্বাৰ ক'ত পালা মই কেলে কওঁ ৰ বৰুৱা চাৰিআলিত বেনাৰ এখনত মৰা আছিল ধুনীয়া ছোৱালীৰ নাম্বাৰ বুলি কি ফালতু ল'ৰা বা ফালতু আমি নকৰিবা আদাৰৱাইজ বাই বা বেয়া খং দেখোন ৰ ইমান খং কিয়ৰে তোমাৰ মোৰ নাম তন্ময় ভট্টাচাৰ্য তন্ময় চিনিটো নাপাওঁ ফাইন মই তোমাক চিনি নাপাওঁ আৰু কি আৰু মই আনন মানুহক ৰিপ্লাই নিদিওঁ বৰ হ'ব এতিয়া কি দিওঁ নোন হৈ ল'ম নহয় বা কনফিডেন্স
মই ৰিপ্লাই কিয় দি আছো বাৰু এনিৱে ৰিপ্লাই নিদিওঁ মই ৰিপ্লাই নিদিলো আৰু শুই গলো চ' সামহাও নিজৰ কাজিনেই ফোন নম্বৰ দি স্প্ৰেড কৰিলে ৱেল ইট ৱাজ ফৰ গুড অলছ' কাৰণ যিহেতু তাইৰ কোনো ফ্ৰেণ্ড নাই বুলি ক'লে গতিকে সেইকাৰণে ককায়েকে ভাবিলে মেবি তাৰ ফ্ৰেণ্ডৰ লগত কথা পাতিলে ছেফো হ'ব ছিকিউৰডো হ'ব আৰু হয়তো শ্বি মাইট ফিল গুড বাট হু ইজ দিছ পাৰ্চন আৰু আগলৈ কি হ'ব জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী আই এম চৰি আজি আমি শুনি আছো অংগনাৰ লাভ ষ্টৰী আই এম চৰি আগলৈ তেওঁ লিখিছে শুই উঠিয়ে ফোনটো চাওঁতে তাৰ মেছেজ পালো গুড মৰ্ণিং বুলি মই ৰিপ্লাই দিলো যে মই কোনো ল'ৰাক লগ নোপোৱাকৈ কথা নাপাতো চ' তন্ময়ৰ লগতো কথা পতা নাছিলো আমাৰ টিউশ্যন অল্টাৰনেট ডেইজত থাকে চ' নেক্সট ডে মোৰ ক্লাছ আছিল আমাৰ ক্লাছ শেষ হোৱাৰ পিছত গধূলি সদায় ওলাই যাওঁ মই আৰু মোৰ ফ্ৰেণ্ডছ কেইজনীমান ক্লাছৰ পৰা মেজিক ষ্টেণ্ডলৈ আহি আছিলো মই নটিচ কৰিছিলো যে ল'ৰা তিনিজন মোৰ পাছে পাছে আহি আছিল দেন ছাডেনলি মোৰ ফোন ৰিং কৰিলে তন্ময়ে ফোন কৰিছিল মই পিক কৰিলো সি ক'লে হেল্ল' ইমান সোনকালে খোজকাঢ়ি লগ কেনেকে পাবা ৰ'বা আকৌ কিয় ফোন কৰিছা পাছলৈ ঘূৰিছো আকৌ হাই হাই খং নুঠাব দে আগতে কৰি লৈছো মেছেজত দেখিতো তোমাক বিয়াত খঙাল হবা যেন লাগিছিলে মানে ফ'ল' কৰি আছিলা ফ'ল' বুলি নহয় চাবলৈ আহিলো তোমাক ধুনীয়া ছোৱালী বুলি শুনি আছিলো বেনাৰত নাম্বাৰটো পালো চাবলৈ আহিলো হয়নে নহয় মই এনেই অচিনাকি মানুহৰ লগত কথা নাপাতোৱে কথা পাতি থাকিব নালাগে মই চাবলৈ আহিলো জাষ্ট মাতটা দিলো তাৰমানে এইদৰে ক'বলৈ মাতটো দিলো যেন তুমি বেনাৰত লিখা নিচিনাকে ধুনীয়া হয় এনিৱে হাই আই এম অংগনা আৰু মোৰ নামটো গম পোৱাই নহয় চাগে তন্ময় ছেভ কৰি থৈছিলো মনত ৰখাই থৈছা তুমি ছেভ কৰি থৈছো মই নাম্বাৰটো তুমি তোমাক চিনাকি দিব দৰকাৰ নাছিল নহয় মই তোমাৰ নামটো জানোৱেই আচ্ছা এনিৱে যোৱা দিলে ডিষ্টাৰ্ব নকৰো পাছতে কৰিম একেবাৰে নাই নাই ঠিক আছে ডিষ্টাৰ্বৰ কথা নাই কৰিব একো নাই দিলে দিয়া অ'কে বাই বাই চি ইউ তেনেকৈ আমি কথা বতৰা ষ্টাৰ্ট কৰিলো 1 year মান আমি কথা পাতিলো হি লুকছ লাইক এন ইনোচেণ্ট বয় চ' যাক এভইড কৰি আছিলে অংগনাই তেওঁক আকৌ ভাল লগা হৈ গ'ল এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী আই এম চৰি আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো অংগনাৰ লাভ ষ্টৰী আই এম চৰি আগলৈ তেওঁ লিখিছে লাহে লাহে আমি বহুত বেছি ক্ল'জ হৈ গ'লো সি তাৰ ফেমিলিৰ কথা চব মোক কয় কেতিয়াবা আমি লগো পাওঁ টিউশ্যনৰ পিছত সেইটো সময়ত মাহ আছিলে জানুৱাৰী মাহৰ মাঘ বিহু টাইম আছিল বিহুৰ 2 দিন আগত আমি ৰাতি চেট কৰি আছিলো দেন হি সাডেনলি মোক ক'লে হেল্ল' অংগনা কোৱা কি কৰিছা বিজি একদম বিজি চলে বিহু নি বিহু মানে পুৰা প্ৰিপাৰেচন চলি আছে কোৱা ময়ো বিজি তেওঁ বুলিও নহয় সেইটো কোৱা নাই যে মই বিজি তুমি ফোনটো থোৱা মই কৈছো যে কাম কৰি আছো কথা এটা ক'ম বুলি ফোন কৰিলো কোৱা কিন্তু তুমি ভুলকে নাভাবিবা বা কিবা বেয়াকে নাভাবিবা টাইম পাছৰ কাৰণে নহয় টাইম পাছৰ কাৰণে নহয় মই আচলতে তোমাক ভাল পাই পেলাইছো আচলতে প্ৰথম এই মেছেজ কৰাৰ পৰাই আচলতে ই কোৱাৰ পাছত মই ভাবি ললো তোমাকে ভাল পাম বুলি তোমাৰ কথা যেনেকে ক'লে তোমাৰ দাদাই ৰায় মোকো পাৰ্টনাৰ দৰকাৰে হৈ আছিলে তেওঁ বুলি পাৰ্টনাৰ দৰকাৰ হৈ আছিলে বহুত মানুহ আছে নহয় নহয় তোমাৰ কথা সি ক'লে যে তোমাক লগ পালো ভাল লাগিলে চ' প্ৰথম দিনৰ পৰা ভাবি আছিলো কম বুলি কিন্তু তুমি বেয়া পা বুলি কোৱা নাছিলো বুলি মই ক'লো আৰু তুমি জনাবাই 1 বছৰ পিছত চালো তোমাক ভালকে চালো বুলি নহয় আৰু মোকো চাবলৈ দিলো তোমাক বা ভাল লাগে নে নালাগে টাইমটো লোৱাটো দৰকাৰী আচলতে বাট এইটো সময়ত তাৰমানে এই উত্তৰটো দিবলৈ অলপ দিগদাৰী কিয় কাৰণ ঘৰত বহুত আলহী আৰু একদম আয়োজন চলি আছে গতিকে মই আবেলি ফোন কৰো তোমাক কি তুমি মানুহতে ডিসকাস কৰি ক'ব নালাগে নহয় মই ডিসকাস নকৰো মই নিজেও অকমান অলপ ভাবি চিন্তি উত্তৰটো দিব লাগিব তো এনে এবছৰ লগাইছিল তো আৰু কিমান ভাবিবা আচ্ছা মই তোমাক আবেলি ঠিক আছে ভাবা ভাবা একো দৰকাৰী নাই ঠিক আছে মই আবেলি ফোন কৰি আছো ঠিক আছে জনাবা খালি প্লিজ ওকে বাই 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 নেক্সট দিনা বিহু আছিল চ' মই মাৰ লগত বিজি হৈ গ'লো ইভিনিং তাক মই কল কৰিলো হেল্ল' হেল্ল' উফৰাম ফোনটো নাহিব বুলি ভাবিছিলো নহয় মানে ইমান হুলস্থুল ঘৰত আয়োজন একদম সেইকাৰণে দেৰি হ'ল ফোন কৰি চিন্তা কৰিবলৈ টাইমে পোৱা নাছিলা চাগে তেনেকুৱা কথা নহয় একচুৱেলি ময়ো তোমাক লাইক কৰো প্ৰথম দিনা লগ পাওঁতেই মই তোমাক লাইক কৰিছো তোমাৰ এটা পাৰ্চনেলিটি আছে আৰু এই এবছৰত বহুত কথা তোমাৰ লগত পাতিলো আৰু
বহুত ভালো লাগে তোমাৰ লগত কথা পাতি হেতু লাগিবই আৰু কিন্তু খালি এটা কথা আছে আৰু যে এইটো মোৰ ফাৰ্স্ট ৰিলেশনশ্বিপ নহয় ইয়াৰ আগতেও এটা আছিলে সো কি হ'ল তাৰপিছত তো হেতু তাৰ মানে বহুত বেয়াকে এন্ড হৈছিলে সো অলপ এটা চোৱা যিটো আছিলে এতিয়াতো একো নাই হেতুৰ লগত মই একো ল'ব লগা নাই দিব লগা নাই তোমাৰো একো নাই মই যিমানখিনি বুজি পাইছো তো পাঁচটা কথা কৈ ইনি টাইম ৱেষ্ট কৰা হ'ব মোৰ ভাৱ হয় এনেকুৱা তুমি ইমান সিৰিয়াস মই ইমান উৎপত্তিয়া মইতো ফটোৱা তোমালোক ফটো আমি কৰোঁ চিৰিয়াছ মানে কি আৰু তেনেকুৱাই হয় কিন্তু ইমানো নহয় যেন মই বৰিং নহয়তো নাই মই বৰিং বুলি কোৱা নাই মোক হেণ্ডেল কৰিবলৈ অলপ দিগদাৰী ঠিক আছে মই নাকি লগাই থম ঠিক আছে তুমি যদি ইমান ইজিলি চব বস্তু কৈছাই আৰু তুমি যদি ইমান জোৰ কৰিছা তাৰমানে মই আৰু কেনেকে না বুলি কম তেনেকুৱা নে কিবা নহয় তাৰমানে ভাত নালাগে দিয়ক আৰু আচ্ছা ঠিক আছে ইন শৰ্ট ময়ো তোমাক ভাল পাওঁ থেংক ইউ so much তেনেকৈ আমাৰ দিনবোৰ যাব ধৰিল মই বহুত উৎপতীয়া আৰু সি বহুত ঠাণ্ডা এণ্ড দ্য মষ্ট চুইটেষ্ট থিং এবাউট হিম ইজ সি মোক কেতিয়াও গালি নাপাৰিছিল ভুলটো সদায় মোৰ গাতেই থাকে বাট সি নিজৰ ওপৰত ব্লেম লৈ লয় আৰু মোক চৰি বুলি কয় মোক কেতিয়াও হাৰ্ট হ'ব দিয়া নাছিল আৰু যেতিয়াই মোক লগ কৰে সদায় চকলেট দিছিল So finally, they fell in love and love bloomed between them. Velagole ki hoy janibole khuni thakok aji love story. I am sorry. Pisami aso Ongonar love story. I am sorry. Itimodhye ami kom palu je Tonmoy aru Ongonar majot eta relationship arambho hoi gol. Agole teo likhise 15 February Saraswati puja ahil. Hedina hi muk tar baikor logat kotha patai dile. Baikeও বহুত ভালকে কথা পাতিলে মোৰ লগত আৰু ফাইনালি দ্য ডে কেম মোৰ সব ক্লাছ শেষ হ'ল স্কুলো খতম এডমিট কাৰ্ড আহি গ'ল বোৰ্ডৰ বাবে আৰু এক্সাম পালে সেই কাৰণে মায়ে মোৰ পৰা ফোনটো লৈ ল'লে তাৰ লগত কন্টেক্ট কৰা সোৰ্স নাছিলে বাট উই কেম আউট উইথ আ সলিউশন হি এটা নতুন ফোন ল'লে আৰু তাৰ পুৰণা ফোনটো মোক দি দিলে মনে মনে মই সেইটো ফোন দিয়ে তাৰ লগত কথা পাতো ফোনটো মোৰ লগতেই থাকে বাট শুবৰ টাইমত মই ফোনটো পাৰ্চত ভৰাই থওঁ এদিন পাৰ্চত মোবাইলটো থৈ মই শুই থাকিলো ৰাতিপুৱা শুই উঠি দেখিলো যে ফোনটি নাই গম পালো যে মায়ে ফোনটো ল'লে গতিকে মই ডাইৰেক্টলি গৈ মাক সুধিলো মায়ে গোটেইখিনি কথা মোৰ পৰা উলিয়ালে মই মাক সব কথা কৈ দিলো প্ৰথমতে মায়ে সাপোৰ্ট কৰা নাছিলে বাট শেষত মায়ে কথাটো মানি ল'লে বাট তথাপিও মায়ে মোক ক'লে তাক ফোনটো ঘূৰাই দিবলৈ আৰু মায়ে কোৱা মতে মই তাৰ ফোনটো তাক ঘূৰাই দিলো তাৰ পিছৰে পৰা আমাৰ কমিউনিকেশ্যনত বহুত প্ৰব্লেম হৈ গ'ল আমাৰ মাজত যেন অলপ ডিষ্টেন্স আহি গৈছিল বাট তাৰ লাভ কেতিয়াও কম হোৱা নাছিল Well, যেতিয়া পৰীক্ষা আহে মা দেউতা অলপ ষ্ট্ৰিক্ট হৈ যায় হেতু লাগিলে ফোনৰ ক্ষেত্ৰতে হওক বা টিভিৰ ক্ষেত্ৰতে হওক পৰীক্ষাৰ 3 মাহ বা এমাহ আগৰ পৰাই কেবল বন্ধ ফোন বন্ধ ফ্ৰেণ্ডছৰ লগত অহা যোৱা বন্ধ ফোনত কথা পতাৰো এটা নিৰ্দিষ্ট সময় থাকে ল্যান্ডলাইনত কিমান সময় কথা পাতিবি কাৰ লগত কথা পাতিবি ৰাইট আৰু তেনেকুৱা সময় যদি ইফ ইউ ফল ইন লাভ তেতিয়া হলেতো সব মানুহেই শত্ৰু যেন লাগে হয়নে এনিৱে আগলে কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী আই এম সৰি মই আছো আপোনাৰ সৈতে পাহি অন দ্য শ্ব' ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো অংগনাৰ লাভ ষ্টৰী আই এম সৰি আগলে তেওঁ লিখিছে অলপ দিন পিছত মোৰ ক্লাছ 11ৰ কোচিং ষ্টাৰ্ট হৈ গ'ল আকৌ আমি লগ পোৱাৰ চান্স পালো আমি ডেইলি লগ ধৰো ক্লাছৰ পিছত সি মোলৈ বাহিৰত বাট চাই থাকে তাৰ পিছত এইবোৰ ডেইলি ৰুটিন হৈ গ'ল সদায় সি মোক লগ ধৰিবলৈ আহে যিহেতু আমি ঘৰত কথা পাতিবলৈ সময় নাপাওঁ সো ৰিলেশ্যনশ্বিপটো ভাল নলগা হ'ল সি সদায় অহা কাৰণে মই বৰ হোৱা নিচিনা হৈছিলো বাট সি মোৰ লগত বহুত বেছি চিৰিয়াছ আছে বিকজ সি তাৰ মাকৰ লগতো মোৰ কথা পাতিছে কিন্তু নেজানো কিয় মোৰ ৰিলেশ্যনত থাকিব মন নোযোৱা হৈ গৈছিল আৰু মেবি সেইটো কাৰণে মই যাৰ তাৰ লগতে ফ্লাৰ্ট কৰিবলৈ ষ্টাৰ্ট কৰিছিলো এটাৰ লগত ৰিলেশ্যনশ্বিপত থকাৰ পিছতো নাজানো মোৰ কি হৈছিল সো ডিফাৰেন্সেছ আহিবলৈ আৰম্ভ কৰিলে Well, কেতিয়াবা এনেকুৱা হয় when you are too young, you don't know what is wrong, what is right. সেইটো সময়ত খুব ভাল লাগে love songs, proposals, dating খুব ভাল লাগে but লাহে লাহে যেতিয়া আপুনি মেচিউৰড হ'বলৈ আৰম্ভ কৰে তেতিয়া ৰিয়েলাইজ কৰে যে লাইফ ইজ ডিফাৰেণ্ট ইমোশনছ বেলেগ প্ৰেক্টিকেলিটি বেলেগ আৰু তেতিয়া আহি যায় ডিফাৰেন্সেছ যেতিয়া আপোনাৰ মন নিমিলা হয় যেতিয়া আপুনি লাইফৰ পৰা বেলেগ বিচাৰে
টেন্ডাৰ এজত আপুনি নাজানে যে আপোনাৰ লাইফটো কি হ'ব বাট দেন থিংছ ষ্টাৰ্ট চেঞ্জিং যেতিয়া আপুনি মেচিয়ৰ্ড হ'বলৈ ধৰে আৰু সেইটোৱে আজি হ'ল অংগনা আৰু তন্ময়ৰ লগত গতিকে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী আই এম চৰি এফএমত আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু মই আছো আপোনাৰ সৈতে পাহি আজি আমি শুনি আছো অংগনাৰ লাভ ষ্টৰী আই এম চৰি আগলৈ তেওঁ লিখিছে মই দেৱজিৎ বুলি ল'ৰা এজনৰ লগত চিনাকি হৈছিলো মই তন্ময়ক তাৰ কথা কৈছিলো বাট সি মই তাক জেলাছ কৰিবলৈ কোৱা বুলি ভাবিলে এদিন দেৱজিতে মোক প্ৰপ'জ কৰিলে আৰু নাজানো পাহিবা মোৰ কি হ'ল মই একো নভবা নেমালকৈ তাক য়েছ কৈ দিলো তন্ময় এটা শ্বক পাই গ'ল হেল্ল' হেল্ল' কোৱা ক'ত আছা তুমি ঘৰত আছো অলপ লগ ধৰিব লগা আছিল তোমাক মই লগ নধৰো কিয় আচ্ছা ফোনতে পাতি লওঁ কোৱা হৈছে কি তোমাৰ একো নাই হোৱা মই কি শুনিবলৈ পাইছো কি চোৱা নজনা ভাও নধৰিবা মই কি শুনিব পাইছো বেলেগৰ মুখৰ পৰা শুনিছা যদি সেইটোৱে সঁচা ন মোক কিয় কামুৰিছা তুমি মই নিজেলি ক'ব পাৰিছা যে কাৰণ মোৰ বৰ লাগিছে আৰু চ' মোক এটা ব্ৰেক লাগে আৰু মোৰ এইটোৱে ব্ৰেক আৰু মই নোৱাৰো এনেকে থাকিবলৈ কেনেকে লাগেনো তোমাক তেতিয়াহ'লে কেনেকে লাগে বুলি নহয় মুঠতে তোমাৰ লগত ভাল নালাগে মোৰ ভাল পাওঁতে প্ৰথমে তুমি কৈছিলা তুমি ইমান গহীন মই এনেকুৱা হ'ব পাৰে মইতো তোমাৰ লগত একো কোৱা নাই ন নাই কৰা তো তোমাক পাই মই যিখিনি মোৰ নিজে ফিল কৰিছিলো মোৰ যিখিনি বেয়া গুণ মই চেঞ্জো হৈছো সেইখিনি তোমাৰ লগত মই কেতিয়াও এনেকুৱা কৰা নাই নাই কৰা তুমি এইটো বেয়া কাম কৰিছা চোৱা মই থকা অৱস্থাত তুমি এনেকুৱা কৰাৰ কোনো প্ৰয়োজনে নাই মই ভাবো আমাৰ প্ৰয়োজন ফিল হৈছে কি প্ৰয়োজন ফিল হ'ল আকৌ চোৱা যেতিয়া ৰিলেশ্যনটোত কিবা কিবি অশান্তি হয় তেতিয়া কিবা তেনেকুৱা হোৱাটো মানি ল'ব পাৰি তুমি কি কৰিছা এইবোৰ মই যি কৰিছো মোৰ যিটো ভাল লাগিছে মই সেইটোৱে কৰিছো চোৱা মই বেলেগ ল'ৰাৰ নিচিনাকৈ উৎপাত কৰিব বুজাব বিচৰা নাই চিঞৰ বাখৰ কৰিব বিচৰা নাই ইনফেক্ট মই তেনেকুৱা নহয় মই তোমাক ভালকে বুজাই আছো তুমি যি কৰিছা ভুল কৰিছা অংগনা কিন্তু তো ঠিক ভুলটোৱে হ'ব বাৰু বাট মোক এতিয়া এইবিলাক লেকচাৰ নিদিবা তুমি প্লিজ তুমি মুভ অন কৰা আৰু মোক মুভ অন কৰিবলৈ দিয়া তো মই কি কৰিব লাগে এতিয়া মুভ অন কৰা মোক ফোন নকৰিবা মেছেজ নকৰিবা লগ নধৰিবা চোৱা ভালকে ভাবি চোৱা মানুহৰ ৰিলেশ্যনটো এনেকৈ নহয় যেতিয়া তুমি মই প্ৰপ'জ কৰিছিলো তুমি চিন্তা কৰিছিলা এদিন চিন্তা কৰি ক'ব লাগে কথাখিনি এতিয়া এনেকুৱা কৰা কোনো কথাই নাই আমাৰ ঘৰৰ সৈতে তুমি কথা পাতিছা তোমালোকৰ ঘৰৰ মানুহে গম পাইছে তাৰপাছত তুমি পাষ্টৰ এটা কথাও কৈছা তাৰপাছত এতিয়া আকৌ তুমি এইবোৰ কি কৰিছা চোৱাচোন কাৰণ মোৰ মন নাই তোমাৰ লগত কণ্টিনিউ কৰিবলৈ সেইকাৰণে তুমি যি বিচাৰিছা তেনেকৈ হ'ব কিন্তু তুমি যিটো কৰিছা বিৰাট ভুল কৰিছা হা আৰু তুমি সুখত থাকিব নোৱাৰিবা কিন্তু মোৰ কোনো অভিশাপ নহয় এইটো মই তোমাক মনে কৈছে তুমি বিৰাট দুখ পাবা কাৰণ তুমি এটা সঁচা ভাল পোৱাৰ লগত অন্যায় কৰিছা মনত ৰাখিবা কিন্তু হ'ব দিয়া প্লিজ ইমান ডাইলগ দিব নালাগে তুমি মুভ অন কৰা মই মুভ অন অলৰেডি কৰিলো আৰু মোক ফোন নকৰিবা প্লিজ বাই সি মোক বহুত ট্ৰাই কৰিলে বুজাবলৈ বাট মই একো কথাই নামানিলো দেন সি মোক এদিন লাষ্ট এটা মেছেজ দিছিলে এষাৰ কথা কৈ পোৱালি মইতো লাইফত আৰু কোনো ছোৱালীক ভাল নাপাওঁ বাট তুমিও কেতিয়াও লাইফত ট্ৰু লাভ নোপোৱা এই কথাষাৰ লিখি সি মোক গুড বাই ক'লে আৰু মই তাক গুড বাই ক'লো কেতিয়াবা লাইফত এনেকুৱা চিটুৱেশ্যন আহে যিটো সেইটো সময়ত হয়তো আপুনি বুজাব নোৱাৰে বাট লেটাৰ অন ইউ ৰিয়েলাইজ দেট চিটুৱেশ্যন ৱাজ আ টেষ্ট অন ইউ অংগনা আৰু তন্ময়ৰ বাবে এইটো এটা টেষ্ট আছিলে বাট ইমেচিউৰিটি ইললজিকেল ইনচিকিউৰিটি লাইফ চেঞ্জিং মুমেণ্টছ এই আটাইবোৰ ইম'শ্যনছে দুয়োকে চেঞ্জ কৰি পেলালে আৰু ৰিলেশ্যনশ্বিপটোক এনেকুৱা এটা চিটুৱেশ্যনত আনি ৰৈ দিলে য'ত দেৰ ৱাজ ন' ৰোড ন' ডেষ্টিনেশ্যন এণ্ড চ' তেওঁলোকে ৰিলেশ্যনশ্বিপ এণ্ড কৰি পেলালে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী আই এম চৰি 93.5 Red FM बजाते रहो Red FM Love Story आरजे पाहिर खुइदे सुबह हिट्स 93.5 Red FM ত মই স্বপ্না খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছো অংগনাৰ লাভ ষ্টৰী আই এম চৰি আগলৈ তেওঁ লিখিছে তন্ময়ৰ পিছত মই বহুতৰ লগত ৰিলেশ্যনশ্বিপত আছিলো বাট চবেই মোক চিট কৰিলে তাৰ কথাষাৰ যেন লাগি গ'ল মই কেতিয়াও ট্ৰু লাভ নাপালো এতিয়া যেতিয়া মই বেলেগ কাপুলবোৰক দেখো মই তাক বহুত মিছ কৰো তাৰ নিচিনা বয়ফ্ৰেণ্ড মই লাইফত দেখাই নাই সো কেয়াৰিং এণ্ড লাভিং ইমান লাভ মোক কোনেও কৰা নাছিল বহুত মৰম কৰিছিল সি মোক মোৰ চব কথাই শুনিছিল কেতিয়াও মোক চিট কৰা নাছিল সেই ইনচিডেণ্টটো হোৱাৰ পিছৰ পৰা মোৰ দাদা আৰু মোৰ ফ্ৰেণ্ডছেও মোক মাতবোল নকৰা হ'ল
After 3 years, tahate muk matile, and very soon I realized my fault. And I realized that I had lost a diamond of my life. Etia moi tak bahut miss korisu. Tar logot spend kora eta kotha monoloi ahi thake. Etia moi tar karone kandisu. Moi tar sob friends aru cousins puro contact korilu, but kunio tak bujabo nwarile. Taku bahut kolu, bahut bujalu, but he nemanile. Eketa case etia mur logot hol. Bahut bhal pao moi tak. Moi janu je hi ketiao ghuri nahe, but I will wait for him. Aru eku nelage mur life opra, just tak lage. I miss him, and I'm really very sorry for everything. And pahiba, moi mur story to etur karone share koriso jate mur nisena bhul aru kunio nokore. Jetia love usorot thake, tetia blind hoi jabo nalage. Ei mur love story. Thank you so much. Well, Angana, thank you so much for sharing your love story. This is really a sad story. Well, tumi bhul korisa, hetu tumi manisa. So, bhul to sikar koratu bahut dangor kotha, so tumi sikar korisa, tar babe appreciable. But when you have hurt someone so much, do you think that he would come back? Life ot manhok ebar chance dibo lage boli koy. But I don't know tumak hi chance dise ne nai. Ar jodi tonmoy tumi khuni asa, if you have given her a chance, mur kobologia eku nai. But tumi jodi chance dia nai, ebar disaba. Because life is all about second chance, right? Our life etai. Korike why not give another chance to this relationship? Ar jetia konobai nijor bhul sikar kore, tar pisot she or he deserves a chance, right? So I hope you both will understand with each other. And if তোমালোকে যদি রিলেশনশিপ কন্টিনিউ কৰিব নিবিচাৰা, at least talk it out, sort it out. Maybe friendship is better, right? Well, thank you so much, Angana, once again, and I'm so sorry to hear this. And I hope you have realized from your mistake. And I hope you find someone, if not Tanmoy, and wish you a very bright future. Well, yes, love story.